কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোক ভালে আছে। মই আজি নতুন এটি ভিডিঅ' লৈ পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে চাই থাকিব, কিন্তু ভিডিঅ'টো অলপ স্কিপ নকৰিব, চাই থাকিব শেষলৈকে। এইখিনিৰ পৰা মই আহি পাই গ'লোহি ষ্টেচন চাৰিআলি, আমাৰ বাছ ষ্টেণ্ড। আপোনালোকে হয়তো আমাৰ বাছ ষ্টেণ্ডটো দেখা নাই, কিছুমানে হয়তো দেখিছে বহুতেই বাৰু শিৱসাগৰবাসীয়ে। এতিয়া যিসকলে দেখা নাই আপোনালোকে ইয়ালৈ আহিব পাৰিব আমাৰ বাছ ষ্টেণ্ড। আপোনালোকে ক'ৰবাত যাবলৈ হ'লে ইয়াতে উঠিব লাগিব, আমাৰ এইখিনি শিৱসাগৰ বাছ ষ্টেণ্ড। এতিয়া আহি মই গৈ আছোঁ, এয়া আমাৰ ইউকো বেংক শিৱসাগৰ বাছ ষ্টেণ্ডৰ কাষতে লাগি আছে। ইয়াতে মোৰ অলপ কাম আছিল, সেইটো কাৰণে বোলো পাছতে মোৰ লগৰজনীৰ কাৰণে এওঁলোকৰ ওচৰতে ৰ'লোঁ। এওঁলোকে আপেল বিক্ৰী কৰিছে, ইমান গৰম নহয়। মই আহি এইখিনিতে পালোহি আমাৰ শিৱসাগৰ ষ্টাইল মাৰ্কেট। ইয়াতে সকলো বস্তু পোৱা যায়, আপোনালোকে আহিব পাৰিব। আইচক্ৰীম খাই লৈ আমি এতিয়া বেটেৰীত আৰম্ভ কৰিলোঁ যাত্ৰা। কেনেকে ঘূৰি ফুৰিছে গৰমত, ঘৰত কাম নাইকিয়া মানুহ যে আমি খেতি নকৰি। ইয়াতে পাইছোঁ আমি আলমাৰি হেমন্ত গগৈ আছে নহয়, ডাঙৰ দোকানে আছে আছে চিনি পায়। কেনেকুৱা লাগিছে? খাইছা কেনেকুৱা? ভালে যি গৰম ন, আমি কুঁহিয়াৰৰ ওপৰত খাইছে, দাদাই খুৱাইছে। মানে পাহাৰকে লাগি ধৰিলে এইজনী জমনি আজি দেখিছে। আমাৰ আজি আছে ন, আমাৰ আজি কি হৈছে নহয়। কৈছে আইচক্ৰীম খালোঁ, কুঁহিয়াৰ ৰস খালোঁ, আকৌ মোক কৈছে তই কি খোৱাবি আজি। তাৰমানে যি কি হ'ব হ'ব আৰু বস্তুবিলাক লৈ লওঁ, কি খাওঁ আৰু দেই। আমি গৈ আছোঁ বেটেৰীত। কেইবাখনো দোকান সোমালোঁ, এতিয়ালৈকে আমাৰ বিচাৰি পোৱা বস্তুটো পোৱাই নাই। গৰম আজি ইয়াত, মানে অভিনয়টো চাওঁ বুলি সোমাইছোঁ, পাওঁনে নেপাওঁ। মুনিয়া এনেকুৱা কামো খাইছে, মোকো আনি দিছে চক। এয়া চাদা চোন দেখিছে, মানুহজনী ইমান ধুনীয়া, তাই বাৰু এইবোৰ কাম কেলৈ কৰে বাৰু। তেওঁ অভিনেতা চাবলৈ ল'লোঁ, কিন্তু তেওঁ দোকানীজনী আমাক ধুনীয়াকৈ দেখাই মেলি দিলে আৰু চালোঁ আৰু। তেওঁ আমাক ইমান ধুনীয়াকৈ বুজাই দিছে কেনেকৈ কি কৰিব লাগে, টাইম ক'ত দিব লাগে, ক'ত কেক বনালে কি কৰে, ধুনীয়াকৈ বুজাই দিছিলে তেওঁ আমাক। এয়া দেখাই আছে তেওঁ। এটা চেম্বাৰটো এনেকৈ ৰাখি ইয়াৰ পৰা ৰাখি দিলে মছলা চছলা চাউল ৰেডি কৰি আৰু এইটো যে বস্তু আছে, এইটো বস্তুটো তলত থাকিব। এইটো তলত আহিব, বেলেগ ওপৰৰ পৰা যদি পৰিব তেতিয়া তলত বস্তুটো হেৰি যাব। তাৰপিছত এইটো বস্তু ৰেডি আছে, অলপ সোমাই দিলে, এইটো লক কৰি দিলে। লক কৰাৰ পিছত এইটো আপোনাৰ মানে ভোক লাগিলে নহয়, মুনমিয়ে খাই নিৰামিষ, তাইৰ লগতে ময়ো খাইছোঁ আৰু নিৰামিষকে। এয়া দিছে নেমু, পিঁয়াজ, বি জলকীয়া। তাৰপাছত দালি, চাটনি, তিয়ঁহ, পাপৰ, এইটো চাগে আলু পিটিকা, ঢেকীয়া ভাজি, এইটো ভেন্দি ভাজি। আহি পাই গ'লোহি, মুনমিয়ে ট্ৰাই কৰিছে এইটো জ্বলাব কেনেকৈ পাৰি। আগতে আমি ইউজ কৰি পোৱা নাই যে, সেইটো কাৰণে ভাবিছোঁ ইউজ কৰি লওঁ। পতিতাল আমি কেনেকৈ ইউজ কৰিম আকৌ। অঁ সোঁ চাইডে খুলিম।
দেই, সেইটো কেইবাখনো দোকান বিচাৰি বিচাৰি এই দাদাহঁতৰ দোকানখনে পালোহি আৰু। এতিয়া কেনেকৈ দিম, বেটেৰী এখন বিচাৰিব লাগিব। আমাৰ বেটেৰী আহি পাই গ'লহি আৰু দোকানী ভাইটিজনে আমাক অলপ হেল্প কৰি দিছে। বহুত ভাল লাগিল আজি ভাইটিজনক লগ পাই। অঁ, ছাবস্ক্ৰাইব এটা কৰি দিবা। বাবু বুকিৰ পৰা ইয়াতে ল'লোঁ। আপোনালোকে যদি কোনোবাই কিবা ল'ব বিচাৰে ইয়ালৈ আহিব পাৰে। আমি এতিয়া মিনি লেডাৰ লৈ আহিছোঁ। তাৰপিছত ইয়াত সকলো ধৰণৰ পায়। ইয়াত দেখিছে দেই, মুনমীয়ে মানে মিচিং মিচিং হাঁহি থাকে মোৰ কথাবোৰ শুনিলে। এনেকৈ গুচি গ'লগৈ আৰু। কুঁহিয়াৰ ৰস খালোঁ, আইচক্ৰীম খালোঁ, ভাত খালোঁ। এতিয়া কৈছে মুনমীয়ে লাল চাহ একাপ খোৱাবিনে? মই ভাবিছোঁ আৰু তাইক লাল চাহ খুৱাই দিম। আৰু বিশেষকৈ তাই তামোল খাই বেছি ভাল পায়তো, সেইকাৰণে ভাবিছোঁ চোনে চাদাৰে তামোল এখন খুৱাই দিম আৰু। হ'ব মুনমী, হৈ যাব, চাহলৈ খাই। এয়া আমি ঘৰলৈ বুলি আহি আছোঁ। আহি থাকোঁতে মই আপোনালোকক আকৌ দেখাইছোঁ আমাৰ শিৱসাগৰ শিৱদৌল ইফালেদি আমি আহি আছোঁ ঘৰলৈ বুলি। এয়া আমি আহি পাইছোঁহি শিৱদৌল। এফালেদি আমি গৈ আছোঁ। আপোনালোকক আগৰ ভিডিঅ'টোতো মই আমাৰ শিৱদৌলটো দেখাই আছিলোঁ, কিন্তু আজি আকৌ আহিছোঁ, দেখাই আছোঁ। এইটো হৈছে শনি মন্দিৰ। দেখিছে? সেইদিনা আহিছিলোঁ ন মুনমী, খোজকাঢ়াকেইজন এজনো নাই, কিন্তু আজি আছে। কিন্তু খাবলৈ আকৌ আজি টাইম নহ'ব। এতিয়া আপোনালোকক পুখুৰী পাৰটো আকৌ এবাৰ দেখাই দিছোঁ। যিহেতু আজিও আহিছিলোঁ। আজি পৰিৱেশটো দেখিছে কিমান গাড়ী। এজন আজি খালী সৌজনী মুনমী, তাই মনে মনে গৈছে মোৰ ওচৰৰ পৰা নামি তাই নিজৰ প্ৰিয় বস্তুটো বিচাৰি। আপোনালোকে জানিছে তাই কি বস্তু বিচাৰি গৈছে, আৰু মই মনে মনে ভিডিঅ' বনাই থৈ দিছোঁ। তাই মোক দেখিলে হাঁহিব আৰু। আজিলৈ মোৰ ভিডিঅ'টো ইমানখিনিতে সামৰিবলৈ লৈছোঁ। আপোনালোকে চাই কেনে পালে মোক জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব। বাই।